নমস্কাৰ পুনৰবাৰ জনাইছোঁ আন এটি গুৰুত্বপূৰ্ণ খবৰ। চাপৰত বজ্ৰ পৰি এজনৰ মৃত্যু। চাপৰৰ ফলিমাৰীত সংঘটিত হ'ল এই মৰ্মান্তিক ঘটনা। পথাৰত ধান কাটিবলৈ গৈ সংঘটিত হ'ল এই ঘটনা। বজ্ৰ পৰি মৃত্যুক আঁকোৱালি লোৱা ব্যক্তিগৰাকীৰ নাম চবুৰ আলী বুলি জানিব পৰা গৈছে। 53 বছৰীয়া চবুৰ আলীয়ে আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। এতিয়া কি হ'ব পৰিয়ালৰ? পুৱাৰ ভাগত সংঘটিত এই মৰ্মান্তিক ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ ফলিমাৰী অঞ্চলতে চকুৰ চাপ পৰা দেখা যায়। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। ঘটনাটো আজি ৰাতিপুৱা 8:30মান বজাত আমাৰ ফলিমাৰী ধীৰবিল এলেকাত ফলিমাৰীৰ বাসিন্দা চবুৰ আলী শেখ নামৰ ব্যক্তিজনে বৰধানবাৰীত ধান কাটিবলৈ আহিল। ধান কাটি থকা অৱস্থাত হঠাৎ এই বৰষুণ আহি থকা সময়খিনিতে বজ্ৰ পৰিল। বজ্ৰ পৰা তেওঁৰ গুৰুতৰভাৱে তেওঁৰ ওপৰত আঘাত কৰিলে। পিছত মৰ্মান্তিকভাৱে আঘাত পাই তেওঁ লগে লগে তিতাতে মৃত্যুবৰণ কৰে। পিছত আমি হয়তো থানাত জনাওঁ, চাৰ্কেল অফিচাৰ বাইদেউক জনাইছোঁ। জনাত তেখেতসকলে আহি উপস্থিত হৈ মৃত্যু ব্যক্তিজনক চোৱা চিতা কৰিলে আৰু ঠাইখিনি পৰিদৰ্শন কৰিলে। তো তেওঁ আজি আমাৰ এই ফলিমাৰী অঞ্চলৰ বাসিন্দা, একমাত্ৰ পৰিয়ালৰ উপাৰ্জনকাৰী ব্যক্তি আছিল। তো তেওঁ এজন দুখীয়া পৰিয়ালৰো মানুহ আছিল বুলি আমি জানো। তো গতিকে আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ তৰফৰ পৰা এইটো আবেদন চৰকাৰলৈ জনাওঁ যে তেখেতৰ পৰিয়ালক চৰকাৰীভাৱে কিছু আৰ্থিক সহায় দিলে তেওঁৰ পৰিয়ালটো সকাহ পাব বুলি আমি আশাবাদী।